কৈছে যে BPFৰ সকলো লিডাৰে দালাল বুলি কৈছে। এইবিলাকৰ উত্তৰ এই ৰঞ্জিত না ফেৰেংগা ইয়াৰতো নটিছে যাব ইলেকশ্যন নটিছ ফাৰ্ষ্ট তাৰে যাব চৰকাৰ অহাৰ পিছত সি মানে আমাৰ BTCৰ মানুহ নহয় 2008 চনত অহা যে বিজনী জিলাৰ অন্তৰ্গত থুৰিবাৰী ব্লক কমিটিৰ BPF দলৰ জইনিং চেৰিমনিয়েল প্ৰগ্ৰাম হৈছে এই উলুবাৰীত। মই যেটো দেখিলোঁ আজি 2700 প্লাছ টোটেল UPPL BJP AUDF কংগ্ৰেছ এই 4টা দলৰ পৰা আহিছে। ইয়াত মেক্সিমাম আছে UPPLৰ 400 প্লাছটো UPPL আৰু BJPৰ আছে 100 প্লাছ কংগ্ৰেছত আছে 50 প্লাছ এনেকুৱা UDFত আছে অন্তত 4টা দলৰ পৰা আমাৰ BPF দলত আজি জইনিং কৰিছে খুব ভাল। আৰু থুৰিবাৰী ব্লক হিচাপে আমি আজি যেটো দেখিলোঁ সবচে বেষ্ট পাৰফৰ্মেঞ্চ মই যিখিনি কৰি আহিছোঁ অহাকালিও আছে আমাৰ মানাস চেৰপাঙত নিশ্চয় মানাস চেৰপাঙতো ভাল হ'ব এনেকুৱা ৰিজাল্ট আমি নিশ্চয় পাবলৈ সক্ষম হ'ব। আমাৰ জইনিং চেৰিমনিয়েল প্ৰগ্ৰামে প্ৰত্যেকটা সমষ্টিত একবাৰ হ'ব হৈ আছে আপোনালোকেও দেখিবলৈ পাইছে। তো আমি আগন্তুক যেটো 2024 যেটো MP ইলেকশ্যন হ'ব এই MP ইলেকশ্যনত আমি আজিলৈকে যিখিনি ৰিজাল্ট পাই আছোঁ আমাৰ BPF দলে উইনাৰ হোৱাটো খাটাং। দেখা গৈছে যে সভাই সমিতিয়ে কিন্তু প্ৰমোদ বৰাই কৈ দিছে যে BTCৰ পৰা হাগ্ৰামাক বিদায় দিছে, কি ক'ব? শূন্য বুলি কৈ আছে সেইটো ইহঁতৰ কথা ৰাজনীতিৰ মানুহ চবে কোৱাৰ অধিকাৰ আছে কি ক'ব কি কয় ক'ব দে যেতিয়া সময় আহিব কোনে শূন্য হ'ব সেইটো পাব্লিকে ৰিজাল্ট দিব। এইটো আপুনি বিভিন্ন জেগাত ইলেকশ্যন হৈছে ইলেকশ্যনটো কৰিবই তাৰমানে ইলেকশ্যন নকৰি পেলাই মাটিৰ পাট্টা দিয়াৰ কথাহে প্ৰমোদ বৰাই কৈছিল ইলেকশ্যনৰ সময়ত, কিন্তু মাটিৰ পাট্টা নিদি পেলাই এতিয়া ইলেকশ্যন কৰি আছে। মই কৈছোঁ আপোনালোকক প্ৰমোদ বৰায়ে কোনো মানুহক কিবা এটা বস্তু দিয়াৰ খুব কঠিন খুব টান আৰু মই জীৱনত এনেকুৱা কিবা এটা বস্তু দিয়াটো মই দেখিবলৈ পোৱা নাই। মানে আপোনালোকে চাওক BTCৰ যেটো ৰাইজৰ কাৰণে উন্নতিৰ কাৰণে পইচা দিয়ে বছৰত এই পইচাটো নিজৰ পকেটৰ বুলিহে ভাবে সি নিজৰ পকেটৰ পইচা বুলিহে ভাবে সেইকাৰণে সি একো উন্নতি কাম কৰা নাই খালি চাপ্লাই কৰি আছে। মাটিৰ পাট্টা দিব লাগে মাটিৰ পাট্টা দিয়া মানে নিজৰ মাটিটো দিয়া নিচিনা লাগে সি নিজৰ মাটিটো দিয়া নিচিনা লাগে সেইকাৰণে সি মাটিৰ পাট্টা দিয়া বন্ধ কৰিছে আৰু সি নিদিব। আমি চৰকাৰ যেতিয়া আহিব মাটিৰ পাট্টা দিয়াটো আমি আকৌ আৰম্ভ কৰিম যিহেতু আমি ফৰেষ্ট অঞ্চলত থকাসকলক দিয়াটো আৰম্ভই কৰিছে প্ৰায় শেষ। লগে লগে আমি এতিয়া চৰকাৰ অহাৰ পিছত মাটিৰ পাট্টা দিয়াটো আমাৰ 1 নম্বৰ এজেণ্ডা হ'ব। ইয়াৰ কাৰণে আমি আমাৰ প্ৰত্যেক জাতি জনগোষ্ঠীৰ চেল বনাই আছে আপোনালোকে দেখিছে কোচ ৰাজবংশী চেল মাইনৰিটি চেল গোৰ্খা চেল বেংগলী চেল আদিবাসী চেল এনেকুৱা আছে নাথযোগী চেল আৰু গাৰো ৰাভা সকলৰো চেল আমি বনাম। এই চেলসকলৰ কামটো হ'ব নিজৰ জাতিৰ ভিতৰত কি সমস্যা আছে নাই সেইটো সাৰ্ভে কৰি পেলাই আমাক দিব। ইয়াৰ পিছত আমি চৰকাৰ অহাৰ পিছত আমি কাম কৰিম। BPFৰ সভাপতি হিচাপে কিন্তু আপুনি বহুত জেগাত মেল মিটিং কৰিলে কিন্তু এখনো মেল মিটিঙত কিন্তু প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মক দেখিবলৈ পোৱা নাই। মই চন্দন ব্ৰহ্ম কোন হৈ চিনি নাপায় খাৰ চন্দন ব্ৰহ্ম মেলা চন্দন ব্ৰহ্ম আছে আমাৰ জেগাত BPFৰে মেলা চন্দন ব্ৰহ্ম আছে হিচাপ নাই। দেখা গৈছে কোকৰাঝাৰত আপুনি মানে ভৱনবিলাক UPPলে পৰিষদখনে গ্ৰহণ কৰা নাই ভৱনবিলাক যিটো ভৱন বনাইছিলে আপুনি নাই আমাৰ MCLA কোৱাৰ্টাৰ আমি MCLA আমি কোৱাৰ্টাৰ বনাই আছিলোঁ বনোৱাটো কমপ্লিট হোৱা নাছিলোঁ আণ্ডাৰ কনষ্ট্ৰাকশ্যন আৰু এই পইচাটো BTCত আছিলে। এই পইচাটো প্ৰমোদ বৰাই ছাপ্লাই দি পেলাই খাইছে না কি কৰি খাইছে মই নাজানো। এইটো হ'ল ইনফ্ৰাষ্ট্ৰাকচাৰৰ পইচা প্ৰমোদে আজিৰ দিনত একটা নতুন হস্পিটেল বনোৱা দেখাই দিয়ক না আপোনালোকে প্ৰমোদে একটা নতুন ৰাস্তা বনোৱা দেখাই দিয়ক না আপোনালোকে আমাক।